আমি নাটক কৰিবলৈ এছেম্বলিত যাব বিচৰা নাই, আমি কাম কৰিবলৈ যাব বিচাৰিছোঁ। এইবাৰ আমি আশাবাদী, যিখিনি খবৰ পাইছোঁ যে 10ৰ পৰা 12টা আসন আমাৰ পাবলৈ গৈ আছে। গতিকে ৰিজনেল পাৰ্টিবিলাকৰ ভিতৰত এইবাৰ অসমত UPPL 1 নম্বৰ হ'ব। ৰাষ্ট্ৰীয় দলক বাদ দি যিমান ৰিজনেল পাৰ্টি আছে ইয়াৰ ভিতৰত UPPL 1 নম্বৰ হ'ব। কিংমেকাৰ হ'ব নেকি UPPL? এইবিলাক শব্দটোতো আমি নকওঁ, কিং মেকাৰ কিং এইবিলাকতো আগতে গ'ল, এইটো ইতিহাসৰ দিনত চলিছিল। আজিকালিতো গণতন্ত্ৰহে। গতিকে কোনোবাই কয় নিজকে সেৱক বুলি কয়, কোনোবাই বেলেগ বেলেগ ধৰণৰ কয়। চ' আমি UPPL হিচাপে এটা গণতন্ত্ৰ দেশত আমাৰ ৰাইজক আমি সেৱা কৰিবলৈ আহিছোঁ, ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবলৈ আমি ৰাজনীতিত আহিছোঁ। গতিকে চৰকাৰ যোনে গঠন কৰিবলৈ নাম্বাৰ পায় তাৰ লগত আমাৰ কণ্ডিশ্যন থাকিব যে আমাৰ সমস্যাবিলাক তেখেতসকলে সমাধান কৰিবনে নাই। কাৰণ ৰাইজে ভোট দিয়ে এটা ডাঙৰ আশা লয়, কাৰোবাৰ ব্যক্তিগত আশাও হ'ব পাৰে, গাঁওখনৰো কিবা এটা সমস্যা হ'ব পাৰে, অঞ্চলৰো হ'ব পাৰে, জনগোষ্ঠীৰো হ'ব পাৰে। তো অসমত স্বাধীনতাৰ 78 বছৰত যিমানখিনি আমি ৰাজনীতি দেখিলোঁ, লাহে লাহেকৈ মূল্যবোধটো নোহোৱা হৈছে। গালি গালাজ কৰা, এজনে আনজনক বদনাম দিয়া, বোকা ছিটিওৱা, যিটো নেকি এটা নৱপ্ৰজন্মৰ কাৰণেও কোনো এটা শিকিব লগা আজিৰ ৰাজনীতিত বহুত বেছি দেখা নাই। য'ত ৰাজনীতিৰ দ্বাৰাই যদি দেশখন গঢ়িব পাৰে, ৰাজনীতিৰ দ্বাৰাই যদি সমাজখন গঢ়িব পাৰে, ৰাজনীতিৰ দ্বাৰাই যদি অঞ্চলখন আগুৱাই নিব পাৰে, আজি যিখিনি সস্তীয়া ৰাজনীতি চলি আছে এই ৰাজনীতিটো ঠিক কৰাৰ কাৰণেহে UPPL পক্ষপাতী। গতিকে আমাৰ কণ্ডিশ্যন থাকিব যে বড়োলেণ্ডৰ 26টা জনগোষ্ঠী, অসমৰ 146টা জনগোষ্ঠী, সেই জনগোষ্ঠীবিলাকৰ কাৰণে আমি যিবিলাক কাম কৰিবলৈ মডেল তৈয়াৰ কৰিছোঁ, এই মডেলটো কোন দলে একচেপ্ট কৰিব পাৰিব সেইটোহে আমি বিচাৰিছোঁ। কাৰণ আমি নাটক কৰিবলৈ এছেম্বলিত যাব বিচৰা নাই, আমি কাম কৰিবলৈ যাব বিচাৰিছোঁ। গতিকে পৰিৱেশটো বিফৰ আফটাৰ মানে বিয়াৰ পিছত নহয়, বিয়াৰ আগতে চব কণ্ডিশ্যন ঠিক হ'ব লাগিব। চোৱা, মই এই কথাটো ক'ব বিচাৰিছোঁ, আমি যেতিয়া শান্তিৰ কথা কওঁ কিছুমানে এইটো হাস্যকৰ বুলি কয়, কিছুমানে ইনচাল্ট কৰে আমাক। শান্তিৰ কথা ক'লে বহুতে আমাক যোৱা 5টা বছৰত ইনচাল্ট কৰিছে। আৰু তেখেতসকলে ক'লে আমি যেতিয়া বড়োলেণ্ডত শান্তি লাগিব, স্থায়ী শান্তি লাগিব, তেতিয়া আমাক বহুত ঠাট্টা কৰিলে।